হেল্ল' বন্ধুসকল, স্বাগতম জনাই পুনৰ আহিছোঁ মোৰ ইউটিউব চেনেল RMT ইনফলৈ। আজি লৈছোঁ আপোনালোকৰ কাৰণে এটা নতুন বিগ আপডেট। আজিৰ বিগ আপডেটটো হৈছে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় 2.0ক লৈ এক বৃহৎ ঘোষণা কৰিছে। ইয়াত এই অৰুণোদয় 2.0 আঁচনিত নতুনকৈ হিতাধিকাৰী সংযোগ কৰিব, 19 লাখৰ পৰা 27 লাখ কৰিব। বন্ধুসকল, আপোনালোকে চাই লওক, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই A to Z বৰ্ণনা কৰিছে। চাই লওক, ইয়াতে লিখিছে, অৰুণোদয় আঁচনি হৈছে অসমৰ ইতিহাসৰ সৰ্ববৃহৎ সামাজিক সুৰক্ষা আঁচনি। সম্প্ৰতি নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰি অৰুণোদয় 2.0 নামকৰণে এই আঁচনিৰ পৰিসৰ বৃদ্ধিৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। অৰুণোদয় 2.0 কাৰ্যকৰীকৰণ সম্পৰ্কে ৰাজ্যবাহীক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই জনাইছে কিছু বিশেষ আহ্বান। বন্ধুসকল, ইয়াতে এটা সৰু ৰিকুৱেষ্ট, যিসকল বন্ধুৱে মোৰ চেনেলত নতুন তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ে, যাতে এনেকুৱা হেল্পফুল ভিডিঅ' পোনপ্ৰথমে লাভ কৰে। তো বন্ধুসকল, দেৰি নকৰি চাই লওক আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি A to Z বৰ্ণনা কৰিছে। নমস্কাৰ, আপোনালোকে নিশ্চয় জানে যে অৰুণোদয় আঁচনিখন হৈছে অসমৰ ইতিহাসৰ সৰ্ববৃহৎ সামাজিক সুৰক্ষা আঁচনি। মহিলাসকলৰ আৰ্থিক নিৰাপত্তা নিশ্চিত কৰি একোটা পৰিয়ালক আৰ্থিক সকাহ প্ৰদানৰ উদ্দেশ্যে এই অৰুণোদয় আঁচনিখন ৰাজ্য চৰকাৰে ৰূপায়ণ কৰি আহিছে। এই আঁচনিৰ অধীনত প্ৰতি মাহৰ 10 তাৰিখে প্ৰত্যক্ষ হস্তান্তৰৰ জৰিয়তে হিতাধিকাৰীসকলক বেংক যোগে 1250 টকাকৈ প্ৰদান কৰি অহা হৈছে। সম্প্ৰতি নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰি অৰুণোদয় 2.0 নামাকৰণেৰে আঁচনিখনৰ পৰিসৰ বৃদ্ধি কৰিব খোজা হৈছে। এই সময়ছোৱাত জীৱিকা সখী, আশা বাইদেউ নাইবা অংগনবাদী কৰ্মীয়ে আপোনালোকৰ ঘৰলৈ গৈ অৰুণোদয় আঁচনিৰ নিয়মাৱলী সম্পৰ্কে আপোনালোকক অৱগত কৰাব। যিসকল হিতাধিকাৰী এই আঁচনিৰ বাবে নিৰ্বাচিত হৈছে তেওঁলোকক এখন শপতনামাও পঢ়ি শুনাব। যদি এই শপতনামাখনৰ সম্পৰ্কে আপোনালোকৰ কোনো দ্বিমত নাথাকে, তেন্তে আপোনালোকে সকলো কথা জানি বুজি লৈ সজ্ঞানে এই শপতনামাখনত স্বাক্ষৰ কৰিব লাগিব। আপোনালোকৰ সুবিধা মতে অসমীয়া, বড়ো, বাংলা বা ইংৰাজী ভাষাত এই শপতনামাখন যোগান ধৰা হ'ব। এই শপতনামাৰ বাবে আপোনালোকে কোনো ধৰণৰ খৰচ বহন কৰিব নালাগে। কোনোবাই খৰচ বিচাৰিলেও আপোনালোকে তেনেকুৱা খৰচ নিদিব। অৱশ্যে এটা কথা মনত ৰাখিব যে অৰুণোদয় আঁচনিৰ শপতনামা দিবলৈ যাওঁতে ভুল তথ্য দিয়াৰ চেষ্টা যেন আপোনালোকে নকৰে, কাৰণ ভুল তথ্য দিলে ভৱিষ্যতে আপোনালোকে বিভিন্ন ধৰণৰ আইনী অসুবিধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকিব। অৰুণোদয় আঁচনিৰ পূৰ্বৰ হিতাধিকাৰী, দীনদয়াল দিব্যাংগজন পেঞ্চন হিতাধিকাৰী বা ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা মহিলা পেঞ্চন অন্তৰ্গত হিতাধিকাৰীসকলে এই ধৰণৰ কোনো শপতনামা বৰ্তমান দাখিল কৰিব নালাগে। আপোনালোকৰ ইতিবাচক সঁহাৰি আমাৰ কাম্য। আমি বৰ্তমানৰ 19 লাখৰ পৰা 27 লাখ পৰিয়ালক অৰুণোদয় আঁচনিৰ জৰিয়তে সামৰিব খুজিছোঁ। কিন্তু আমি বিশ্বাস কৰোঁ এই আঁচনি দৰিদ্ৰজনৰ আঁচনি, এই আঁচনি দুখীয়াজনৰ আঁচনি। এই আঁচনি যিজনৰ বাবে আমি প্ৰস্তুত কৰা নাই তেওঁৰ হাতত পৰিব নালাগে। এই আঁচনি সেই পৰিয়ালৰ হাততহে আহিব লাগে যাৰ বাবে এই আমি আঁচনিখন আৰম্ভ কৰিছোঁ। শপতনামাখন দিব যাওঁতে এই কথাবোৰ যেন আপোনালোকে মনত ৰাখে। আহকচোন আমি সকলোৱে মিলি এই আঁচনিখনক সফলভাৱে ৰূপায়ণ কৰোঁ। আপোনালোকক পুনৰ এবাৰ নমস্কাৰ জনালোঁ। ধন্যবাদ।